নমস্কাৰ, মই গোসাইগাঁওবাসী ৰাইজ। মই গোসাইগাঁও ভোটাৰ হিচাপত মই দুই এষাৰ ক'ম আৰু যে আমাৰ গোসাইগাঁৱত যিহেতু ইলেকশ্যন আহিয়ে আছে, ইলেকশ্যনৰ সময়ত আমাৰ যোগ্য প্ৰাৰ্থী হিচাপত আমি ধ্ৰুৱ কুমাৰ নাৰ্জাৰীক সমৰ্থন কৰোঁ আৰু মানুহটোও ভাল। তেখেতে হ'লে আমাৰ এই অঞ্চলটো উন্নত হ'ব, চবফালে ভাল হ'ব। তেখেতে পূৰ্বৰে বহুত কৰ্ম গোসাইগাঁৱত আছে, কৰ্ম অৱদান। তেখেতে গোসাইগাঁও মন্দিৰো বনালে, গোসাইগাঁও টাউন কমিটিৰ চেয়াৰমেন হিচাপতো আছিল আৰু তেখেতৰ চব কিছুত আমি গোসাইগাঁওবাসী ভাল পাওঁ। আৰু এতিয়া ভোটৰ কাৰণেতো বহুতেই মানে নাম দিছে। এতিয়া আমালোকে বিচাৰোঁ যে ধুবুদা যদি আমাৰ ইয়াতে ভোটৰ কিবা তালিকাত আহে তেনেহ'লে আমাৰ ভাল হ'ব আৰু কি। সিহঁতে আগৰ পৰাই ইয়াতে টাউন কমিটিৰ অফিচত মানুহ আছিল আৰু আমাৰ লগত সদায় থিয় হয় বিপদ আপদত, ঠিক আছে, মাতিলে আহে। সেইকাৰণে মই বিচাৰোঁ যে তাক যদি দিয়া যায় তেনেহ'লে আমাৰ কাৰণে ভাল হ'ব আৰু এইটোৱেই মই বিচাৰোঁ আৰু কি VPFৰ পৰা, ঠিক আছে। এইটোৱে আৰু কি কামনা কৰিলোঁ যে সিহঁতে যদি আহে তেনেহ'লে আমালোকৰ অলপ সুবিধা হ'ব। আৰু মই বিচাৰোঁ যে ধুবুদাই পাব নেকি চিটটো। যদি ধুবুদাই আহে আৰু টিকেটটো পায় তেনেহ'লে খাটাং সিহঁতেই পাব ভোটটো। আমিতো বিচাৰোঁ আৰু কি। মই গোসাইগাঁও 1 নং গোসাইগাঁও সমষ্টি VPF পাৰ্টিৰ কৰ্মী হিচাপে মোৰ নিজৰ মন্তব্য মই অলপ দাঙি ধৰিছোঁ। আগন্তুক MLA ইলেকশ্যনত আমাৰ বহুতে দাবী কৰিছে যে VPF পাৰ্টি হৈ দাবী কৰিছে, ঠিকেই, সকলোৱেই ভাল। তথাপি আমাৰ মন্তব্য হিচাপে মই কৈ আছোঁ, আমাৰ 1 নং ৱাৰ্ডত 1 নং গোসাইগাঁও সমষ্টিত ধ্ৰুৱ কুমাৰ ব্ৰহ্মচাৰক প্ৰাৰ্থী হিচাপে দিলে আমাৰ সকলোৰে ভাল হ'ব। আমি কৰ্মী হিচাপেও তাকেই আমি সমৰ্থন কৰোঁ। কিয়নো ধ্ৰুৱ ছাৰক কিয় মই কৈ আছোঁ, আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডত আগতে চেয়াৰমেন হিচাপে আছিল। গোসাইগাঁও টাউনত বহুতে কাম কৰিছে। আমাৰ এই ছাৰক আগন্তুক দিনে MLA প্ৰাৰ্থী হিচাপে দিলে ভাল হ'ব বুলি মই বিবেচনা কৰিছোঁ। এতিয়া আমাৰ VPFৰ হাইকমাণ্ডে যদি দিয়ে তেনেহ'লে ভাল, আমি খুব খুশি হ'ম। আর যদি বেলেগক দিয়ে তথাপি আমি কর্মী হিসাবে সাপোর্ট করি। ধন্যবাদ।